নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি বনাবলৈ লৈছো মেজেঙা পাতেৰে গাহৰি মাংস। তেনেহলে বেছি দেৰি নকৰি বলো ৰেচিপিটোলে আগবাঢ়ো। ইয়াৰ বাবে অলপ গাহৰি মাংস লৈছো আৰু এমুঠি মেজেঙা পাত লৈছো। পাতখিনি ছিঙি লৈ ভালদৰে ধুই মেলি ললো আৰু এটা ডাঙৰ সাইজৰ আলু এনেদৰে কাটি লৈছো। অলপ পিয়াজ এনেদৰে কাটি লৈছো। দুটা কটা বিলাহী লৈছো। নহৰু আদাৰ পেষ্ট অলপ লৈছো আৰু এটা ভোট জলকীয়া লৈছো। গেছত কেৰাহীখন গৰম হ'বলৈ দিলো। এতিয়া ইয়াতে মাংসখিনি দি দিছো। প্ৰয়োজন অনুসাৰে নিমখ দিছো। গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছো। এতিয়া ঢাকন মাৰি মাংসখিনি অলপ দেৰিৰ কাৰণে ঢাকি ৰাখিম। অলপ দেৰিৰ পিছত মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজ, বিলাহী আৰু নহৰু আদাৰ পেষ্টখিনি দিছোঁ। মই ইয়াত গোটেইখিনি পেষ্ট দিয়া নাই, অলপ ৰাখি দিছোঁ পিছত দিবৰ বাবে। এতিয়া দিছোঁ কাটি ৰখা আলুখিনি। এতিয়া ইয়াতে 1 চামুচ হালধি গুড়ি দিছোঁ, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ টক মছলা। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া ঢাকন মাৰি মাংসখিনি সিজালৈকে লৰাই ভাজি থাকিম। মাংসখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া ইয়াতে মেজেঙাৰ পাতখিনি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। অকণমান ভোট জলকীয়া কাটি দিছোঁ। এতিয়া ইয়াতে অলপ পানী এড কৰিছোঁ। আপোনালোকে কিমানখিনি জোল খায় আপোনালোকৰ নিজৰ প্ৰয়োজন মতে দি ল'ব। নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ। এতিয়া ঢাকোন মাৰি 10 মিনিটমান উতল আহিবলৈ দিম। 10 মিনিটৰ পিছত এয়া আমাৰ মেজেঙা দিয়া গাহৰি মাংস খাবৰ বাবে ৰেডি হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্টছ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ।